তো গাইছ আজি ইমান দিনৰ মোৰ ভিডিঅ' এটা আপলোড দিবলৈ লৈছোঁ আৰু এয়া চাওক গণেশ বাবাৰ দৰ্শন হৈ গ'ল। আশা কৰোঁ দিনটো যাতে ভালে ভালে যায়। তো আহি পালোঁ ৰাণীৰ বিৰাজ আৰু বকুলদাই ৰখি আছে। বলক সিহঁতৰ লগত এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ। গুড মৰ্ণিং গাইছ, আজি 1 month মানে হেৰি যাত্ৰা চালোঁ। তো গুড মৰ্ণিং গাইছ, আজি প্ৰায় এমাহ মূৰত মই আকৌ ভিডিঅ' এটা আপলোড দিবলৈ লৈছোঁ। তো মোৰ এক্সাম চলি আছিল আৰু চাইকেলখন অকণমান বেয়া হৈছিল। তো এতিয়া চাইকেলখন ঠিক কৰিলোঁ আৰু এক্সামটো জানে আপোনালোকে কেঞ্চেল মানে হোৱা নাই, হ'ব চাগে বানপানীৰ বাবে। আজি ক'লৈ গৈছোঁ চাওঁ, আমালোকে আছে, আমাৰ আছে বিৰাজ, আছে বকুল, তাৰপিছত এইখন বিৰাজৰ নতুন চাইকেল, আজি আমাক পাৰ্টি দিব বিৰাজে। তো আজি ক'লৈ গৈছোঁ আপোনালোকে চাই লওক, থাম্বনেইলত নিশ্চয় গমেই পাইছে। আৰু কাক কাক লগ কৰিম সেইটো আপোনালোকে নেক্সট ব্লগত দেখা পাব। তো চাই লওক। আৰু এতিয়া আমি যাই আছোঁ বিশ্ববিদ্যালয়ৰ ইউনিভাৰ্চিটিৰ ভিতৰেৰে এনেকৈ। তো চাই লওক আপোনালোকে। তো গাইছ, এতিয়া আমি যাইছোঁ শৰাইঘাটৰ ওপৰেৰে। এয়া চাওক, এইকেইদিন ধাৰাসাৰ বৰষুণৰ পাছত আমাৰ বৰলুইত শৰাইঘাট কি কয় ব্ৰহ্মপুত্ৰ দেখিবলৈ এনেকুৱা হৈছে। তো গাইছ, আমি এতিয়া এই পাইছোঁ এয়া শৰাইঘাটৰ ব্ৰিজৰ ওপৰত। এয়া বিৰাজ, এয়া বকুলে ভ্লগ বনাই আছে। আৰু এয়া চাওক পানী কিমান বাঢ়িছে চাওক, এনেকুৱা। এতিয়া আমি ইয়াত অলপমান কণ্টেক্ট জিৰণি লৈছোঁ। ইয়াৰ পৰা আৰু আমি আগলৈ যাই ৰখিম অলপ দেৰিকৈ। চাই থাকক ভিডিঅ'টো, ইয়াৰ পৰা যাওঁ। আৰু ইয়াতে ফটো উঠা নিষেধ বুলি অৰ্ডাৰ এই মানে চাইনবোৰ্ড মাৰা আছে, যি কৰ্মে ইয়াত চেল্ফি উঠা নিষেধ। তো চাই থাকক আপোনালোকে আগলৈকে। আমি নাৰায়ণা হস্পিটেল পালোঁ আৰু এইফালে আমাৰ বকুলে আমাৰ পেচাব কৰিব গৈছে। তাৰপিছত আমি ইয়াৰ পৰা যাই আৰু প্ৰায় এটা চাৰিআলিত ৰখিম, তাত কিবা খাই লৈ আৰু যাম। তো চাই যাওঁ, ইয়াতে বকুলক ৰখি আছোঁ। বকুলত বোলে জালুকবাৰীৰ পৰা পেচাব কৰিব লাগিছে, তো ইয়াতে ৰখিলে। তো চাই যাওক। আৰু মানে গাইছ, আমি শৰাইঘাটেৰে যাওঁতে মানে আমাৰ আগত মানে এখন গাড়ী ৰখাইছিলে। গাড়ীখনো মানে এজনী ছোৱালী মানে নদীটোৰ ফালে পইচা এটা দুলিয়াই দিছে, খুচুৰা পইচা। মানে এইটো কেনেকুৱা নিয়ম মানে মই বুজি নাপাওঁ। মানে নদীত পইচা দুলিয়া কিবা দুলিয়াই গ'লে মানে অধিকাৰ নিয়ম। মানে তাতকৈ যদি সেই পইচাটো কোনোবা ভিক্ষাৰী এজনকে দান কৰা হয় তেতিয়া বেছি পুণ্য হ'ব। নদীত পইচা দুলিয়াই পুণ্য লাভ কৰাতকৈ এইবিলাক কৰক। তো চাই থাকক। তো গাইছ, এইফালে আমি বাইহাটা চাৰিআলি। তো বাইহাটা চাৰিআলিত আমি ইয়াত এটা ৰেষ্টুৰেণ্টত ৰখিছোঁ। আমি পৰঠা চৰঠা খাওঁ, ভোক লাগিছে। বিৰাজ মই আৰু বকুলে ইয়াত ৰখিছোঁ, কিবা অলপ খাই লওক, ভোক লাগিছে। তো চাই থাকক, আমি খাই লওক দেখাই আছোঁ। হৈ গ'ল আমাৰ খোৱা লোৱা। আমি ঘৰৰ পৰা 50 কিলোমিটাৰ আহিলোঁ আৰু 42 কিলোমিটাৰ আছে তামোলপুৰলৈ। তো আৰু 42 কিলোমিটাৰ গ'লে আমাৰ ডেষ্টিনেশ্যন পাই যাম। এতিয়া যাই আছোঁ আমি 42 কিলোমিটাৰ। চাই থাকক আপোনালোকে। গাইছ, এই পালোঁ আমি এতিয়া পুঠিমাৰি আৰু এইটো আমাৰ তলত আছে পাগলাদিয়া নদী। চাওক, তো ইয়াৰ পৰা আমি যাই আছোঁ, চাই থাকক আপোনালোকে। তো গাইছ, এই পালোঁ আমি ৰঙিয়া আৰু ৰঙিয়াত আমাৰ ডেষ্টিনেশ্যনটো ফুল হৈ গৈছে। আমি যাব লাগে কি নলবাৰী। আমি মেপ মতে ভাবি আছিলোঁ তামোলপুৰ বুলি। তো আমি এতিয়া যাই আছোঁ মানে আমি নলবাৰী। আৰু আমাৰ লগত এতিয়া আছে আমাৰ ৰঙিয়াৰ চেলিব্ৰিটি এজন আছে, মানে চেলিব্ৰিটি এজন আছে, এজন নহয় দুজনে আছে। এয়া আমাৰ ৰঙিয়াৰ চেলিব্ৰিটি নাগা মানে ধ্ৰুৱজ্যোতি বৰুণ নাই কিবা এনেকৈ লেখে। আমি নাগা বুলি জানো। আমাৰ নাগা সৰুৰে বন্ধু, আমাৰ খেলাৰে খ'খ' খেলা। এইফালে আছে গণেশ, আমাৰ এইফালে আছে গণেশ।
এই দুজন আমি ৰঙীয়া চেলিব্ৰিটি মানে ইয়াতে ছোৱালী চাব আহিছিলোঁ আমাক লগ পালোঁ ইয়াতে আৰু এয়া চাওঁ আমাৰ বকুলৰ প্ৰেম ভীষণ প্ৰেম হ'লে এনেকুৱা হ'ব লাগে মানুহবোৰ চাব নালাগে য'ত যেনে সময় নকয় য'তে ত'তে প্ৰেম কৰিব লাগে কৈছোঁ ৰঙীয়াৰ পৰা অলপ আগত আহি আমাৰ এনেকুৱা অৱস্থা হ'ব চাগে এনেদৰে আমাৰ অলপ চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ এতিয়া এনেকৈ 5 কিলোমিটাৰ পাম দি যাইছোঁ তো গাইছ নহ'বলগীয়া ঘটনা যিমান আছে চব মোৰ লগতে হ'ব গাইছ চাকাও পামচাৰ হ'ল পামো দিলোঁ পামচাৰটো নাপালোঁ এতিয়া আৰু চাকাটো চাকছোঁ আপোনালোকে আৰু 18 কিলোমিটাৰ আছে গাইছ এনেকৈ যাই আছোঁ আৰু পাম চাম নাই তো এনেকৈ পামচাৰ চাইকেলখন লৈ কিনে আমি 18 কিলোমিটাৰ যাই আছোঁ বাটত যদি পাওঁ গেৰেজ পালে ভাল কৰি ল'ম তো গাইজ ফাইনেলি আমি আহি পালোঁ তো এতিয়া মই কাপোৰ চাপোৰ সলাই লৈছোঁ মজাকৈ এইফালে আছে বিৰাজ বকুল এতিয়া আমি এতিয়া বৰ্তমান সময় তামোলপুৰ জিলা তো আমি এতিয়া গাঁওখন অকণমান ফুৰিবলৈ আহিছোঁ আজি থাকিম মানে হেৰি ঘৰত কি আছিল নামটো মানে পাহৰিয়ে থাকোঁ মই নামটো কি আছিল জন্মনি দত্ত জন্মনিহঁতৰ ঘৰত থাকিম মানে এতিয়া চাহ তাহ খোৱালে আমাক সুন্দৰকৈ আৰু একো নাই তো আজি জন্মনিহঁতৰ ঘৰতে থাকিম কালিলৈ আমাৰ ডেষ্টিনেশ্যনটো আন এটা হ'ব তো জন্মনিৰ এটা ইউটিউব চেনেল আছে লিংকটো আপোনাক ডেছক্ৰিপশ্যনত থাকিব তো আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কালিলৈ ধামাকা ভিডিঅ' আহিব আপোনালোকে চাই থাকিব তো বিৰাজৰ চেনেলত গৈ চাব পাৰে বিৰাজৰ চেনেলত দিব কালি ধামাকা ভিডিঅ' এফালে বকুল আছে একদম বিজি তো বাই বাই গাইছ বাই বাই